হে হোৱাটছ আপ আই হোপ সকলোৰে ভাল। চাওঁতে বছৰটো শেষে হৈ গ'ল। বছৰটো কেনেকৈ পাৰ হ'ল গমেই নাপালে। বছৰটো একদম বেকাৰ গ'ল। বছৰটো ৰিয়েলি বহুত বেয়াকৈ পাৰ হ'ল। কাবাৰ মতে আকৌ দিছ ৱাজ দ্য বেষ্ট ইয়াৰ অফ লাইফ। কিন্তু নতুন বছৰ আহিল, লাইফটো নতুনকৈ এক ৰং দিয়াৰ সপোন। এইবোৰ যদি আপোনাৰ মনৰ কথা হয় তেন্তে এই ভিডিঅ'টি আপোনাৰ কাৰণে। কিন্তু ভিডিঅ'টি ষ্টাৰ্ট কৰাৰ আগতে আপোনাৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট। আপুনি যদি এতিয়ালৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি লওক। আৰু এটা কথা, ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, শেষৰ ফালে ইণ্টাৰেষ্টিং হ'ব। আকৌ প্ৰথমৰ পৰা নাচালে বুজি নাপাব। চ' লেটছ গেট ষ্টাৰ্টেড। চাওক, আমি সেই আফ্ৰিকাৰ জংঘলৰ আদিম মানুহৰ পৰা বিৱৰ্তন হৈ আজিৰ মডাৰ্ণ যুগত উপস্থিত হ'লোঁ। আমি বহুত এডভান্স হ'লোঁ। এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ কাৰণে চকাৰ পৰা ষ্টাৰ্ট কৰি এৰোপ্লেন, বুলেট ট্ৰেইন আদি আৱিষ্কাৰ কৰিলোঁ। চন্দ্ৰত যান পঠিয়ালোঁ, ইভেন মংগল গ্ৰহতো যান পঠিয়ালোঁ। আমি এতিয়া জঁপিয়াই পৰিছোঁ বহিৰ্বিশ্বলৈ, অৰ্থাৎ বহিৰ্বিশ্বৰ বেলেগ গ্ৰহত বসতি স্থাপনৰ খোজত। কিন্তু প্ৰশ্ন, আমি পামনে তেনেকুৱা গ্ৰহ বিচাৰি? উত্তৰ ইয়েছ। কাৰণ আমাৰ সূৰ্যৰ বাদে আটাইতকৈ ওচৰৰ নক্ষত্ৰ প্ৰক্সিমা চেণ্টাউৰীৰে চাৰিওফালে ঘূৰি থকা প্ৰক্সিমা বি নামৰ গ্ৰহটো একজাক্টলি আমাৰ পৃথিৱীৰ নিচিনাই প্ৰায়। বৈজ্ঞানিকসকলে ধাৰণা কৰিছে প্ৰক্সিমা বিত মানুহ থকাৰ উপযোগী হ'ব। আৰু আনফালে আমি নানান ধৰণৰ মেডিচিন আৱিষ্কাৰ কৰিলোঁ। বহুত ধৰণৰ ভয়ানক বেমাৰ পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে বিদায় জনালোঁ। সকলো ধৰণৰ বেমাৰ মেডিচিন আৰু মেডিকেল ছায়েন্সৰ জৰিয়তে নিৰাময় কৰিব পৰা হ'লোঁ। কিন্তু আমি যিমানেই চেষ্টা নকৰোঁ কিয় আমি অমৰ হ'ব নোৱাৰিম। এটা কথা মনত ৰাখিব, পৃথিৱী যিকোনো মুহূৰ্তত ধ্বংস হৈ যাব পাৰে। ইয়াক ধ্বংস কৰিবলৈ স্পেচত আছে নক্ষত্ৰ, কমেটছ, এষ্টেৰইড এটচেট্ৰা। আৰু ওচৰত এটা নক্ষত্ৰ আছে যিটো অতি সোনকালেই ব্লেক হোল হৈ যাব পাৰে। আৰু যেতিয়াই এনেকুৱা হ'ব, মুহূৰ্ততে ভয়ানক ৰেডিয়েশ্যনৰ জেট এৰিব আৰু নিমিষতে ধ্বংস হৈ যাব পৃথিৱীৰ বুকুৰ পৰা সকলো গছ-গছনি, জীৱ-জন্তু। আমি যদি এই সকলোবোৰৰ পৰা বাচিবও পাৰোঁ, তথাপি বিশ্বব্ৰহ্মাণ্ডৰ ঘড়ীত অলপ সময়ৰ কাৰণেহে জীয়াই থাকিব পাৰিম। কাৰণ পৃথিৱীও অমৰ নহয়, সূৰ্যও অমৰ নহয়। আৰু ওচৰৰ সেই নক্ষত্ৰটো যিটো কোটি কোটি বছৰৰ পৰা জ্বলি আছে, এই সকলোবোৰ এদিন ধ্বংস হ'ব। উদাহৰণস্বৰূপে ধৰি লওক, এটি ব্যস্ত ৰাস্তাত পোক এটা যাতায়াত কৰি আছে। পোকটো তেতিয়ালৈ জীয়াই থাকিব পাৰিব যেতিয়ালৈ সেই ভুল সময়ত ভুল ঠাইত উপস্থিত নহ'ব। কোনেও সেই ব্যস্ত ৰাস্তাত পোকটোক মাৰিবলৈ লাগি থকা নাই। ইভেন কাৰোৰে সেই পোকটোৰ ওপৰত লক্ষ্য পৰ্যন্ত নাই। সেই ৰাস্তাটো এই পোকটোৰ জন্মৰ আগৰ পৰাই আছে আৰু মৃত্যুৰ পিছতো থাকিব। আমাৰ কাৰোৰে একো নাযায় সেই পোকটো ছটপটাই আছে নে নিজকে বচাব পাৰিছে, সি জীয়াই থাকে নে মৰি যায়। আৰু আপুনি ভাবি আছে আপুনি কিবা ইউনিক কাম কৰিব, কিন্তু মানুহে কি ভাবিব, আপোনাৰ হৈছে কি? কিন্তু আপুনি আজি যি কৰিব সেইটোৱেহে পৰিৱৰ্তন আনিব। আপোনাৰ প্ৰতিটো খোজেই গুৰুত্বপূৰ্ণ। ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। আপোনাৰ যি কাম কৰি পচন্দ হয় কিন্তু সেইটো যদি ছ'চাইটিৰ ছিষ্টেমৰ ভিতৰত নপৰে তেন্তে মানুহে কি ভাবিব? ৰাইট? নহয়, এবছলিউটলি ৰং। আপুনি কোনটো কথাত ভয় পাই আছে? আপুনি আমাৰ 750 কোটি মানুহৰ নিচিনা আজি এই পৃথিৱীত আছে আৰু এদিন গুচিও যাব। আপোনাৰ ওচৰত অতি কম সময়হে আছে সেইটো কৰিবলৈ যিটো আপুনি কৰিব বিচাৰিছে। আপুনি কৰে বা নকৰে সেইটো কাৰোৰে ফৰক নপৰে, কিন্তু আপোনাৰতো ফৰক অৱশ্যেই পৰিব লাগিব। আপুনি যদি সঁচাকৈ জানিলে হয় আপোনাৰ ওচৰত কিমান কম সময় আছে, তেন্তে আপুনি দিনটোত 5 ঘণ্টা পাবজি খেলি বা টিভিত চিৰিয়েল চাই পাৰ নকৰিলে হয়। আপুনি সেইটো জব নকৰিলে হয় যিটো আপোনাৰ অপচন্দ। আৰু আপুনি সেই জীৱনৰ কিমতি সময়বোৰ আপোনাৰ হেটাৰ্ছৰ লগত কাজিয়া কৰি আৰু নিজেই নিজৰ ওপৰত আফচোচ কৰি পাৰ নকৰিলে হয়। আজি আপুনি 20 বছৰীয়া তেন্তে এদিন 30 বছৰীয়া হৈ যাব। আৰু যদি এতিয়া 30 বছৰীয়া
তেন্তে এদিন 70 বছৰীয়াও হৈ যাব। আপুনি যদি অতীতত কিবা বেয়া কাম কৰিছে বা ফেইল হৈছে আৰু সেইটো ঘটনাই আপোনাক পিছ পেলাই আছে বা সদায় মনত দুখ দি থাকে, তেন্তে আপুনি জানি লওক আপুনি যি কৰিছে সেইটো একোৱে মেটাৰ নকৰে। আপুনি যি কৰি আছে বা যি কৰিব অকল সেইটোৱেহে মেটাৰ কৰে। যদি আপোনাক জীৱনত এজন ভাল মানুহ হ'বৰ মন আছে তেন্তে ভাল কাম কৰক। আপোনাৰ জীৱনত যিটো হ'বৰ মন যায় আৰু সেইটো কৰিবলৈ যি কৰিব লাগে আপুনি তাকেই কৰক। মানুহে সদায় ভাবে যদি মই তেনেকুৱা হ'লো হয় বা সেনেকুৱা হ'লো হয়, যদি মই তাৰ নিচিনা হ'লো হয়, সেইটো আপোনাক কোনেও গিফ্ট হিচাপত দিব নাহে। যদি আপোনাক সেইটো লাগে তেন্তে নিজেই লৈ লওক। আপোনাক কোনেও ৰখাব নোৱাৰে। কিবা ডাঙৰ কৰক, এটা কবিতা লিখক বা বুক লিখক, সেই ফোন কলটো কৰি দিয়ক, সেই বিজনেছ ষ্টাৰ্ট কৰি দিয়ক, আপোনাৰ সেই মনৰ কথাটো কৈ দিয়ক, সেই ইমেইলটো পঠাই দিয়ক। কিন্তু আপুনি ভাবিছে যদি ফেইল হয় তেন্তে কি? খুব ডাঙৰ কথা, আপুনি এখন কবিতা লিখিব পাৰে বা বুক লিখিব পাৰে যিটো কোনেও পঢ়িব নাহিব, আৰু আপুনি কিবা বনাব পাৰিছে যিটো কোনেও চাব নাহিব। আপুনি ফেইল হ'ব পাৰে আৰু আপোনাৰ জীৱন বৰবাদো কৰিব পাৰে। আপুনি সেই চান্সটো ল'ব পাৰে যিটো আপুনি আপোনাক সকলোৰ আগত বুৰ্বক সজাব পাৰে। কিন্তু তাতে কি হ'ল, কুছ ভি ফাৰাক নেহি পড়েগা। মনত ৰাখিব, আমাৰ জীৱনটো অকল একে দিশত গৈ থকা ট্ৰেইনৰ নিচিনা। সেই প্ৰতিটো মুহূৰ্ত আপুনি যিটো পাৰ কৰিব কেতিয়াও উভতি নাহিব। আপুনি সেই ৰাস্তাৰে গৈ থকা পোকটোৰ নিচিনা। আপুনি আপোনাৰ কৰ্মৰ জৰিয়তে আপোনাৰ নিজৰ জীৱনৰ লগতে আৰু আপোনাৰ ওচৰ চুবুৰীয়াৰ জীৱনো ভাল কৰিব পাৰে। আপুনি যদি 70 বছৰ জীয়াই থাকিব পাৰিছে তেন্তে আপোনাৰ কৰ্মৰ জৰিয়তে আপোনাক 1000 বছৰ জীয়াই ৰাখিব, আৰু এইটো মোৰ অপিনিয়নত বহুত ডাঙৰ কথা হ'ব। আপোনাক যি লাগে তাৰ কাৰণে ৰৈ থকা বন্ধ কৰক, কাৰণ পৃথিৱীখন খুবেই ব্যস্ত। যদি আপোনাৰ জীৱন ধ্বংস হৈ যাব বুলি ভয় পাই আছে তেন্তে ভয় পোৱা বন্ধ কৰক, কাৰণ মৃত্যু এদিন নহয় এদিন আপোনাৰ ওচৰত আহিবই। সেইটো আপোনাৰ পচন্দ হওক বা নহওক। হয়তো আপোনাৰ জীৱনৰ অন্তিম কালত সুখ আনন্দৰ মাজেৰে উপস্থিত হ'ব, নহ'লে দুখ কষ্টৰে ভৰা ক্লান্তময় হৈ উপস্থিত হ'ব। কিন্তু জীৱনৰ অন্তিম ক্ষণত উপস্থিত হোৱাটো খাটাং। আমাৰ ওচৰত অকল এতিয়াহে আছে, এতিয়াৰ সময়। যদি আপোনাৰ ওচৰত শক্তি আছে তেন্তে অকল এতিয়াহে আছে। যদি আপোনাক আগলৈ ডাঙৰ কাম কৰিবৰ মন আছে তেন্তে এতিয়াই কৰা ষ্টাৰ্ট কৰক। চইচ আপোনাৰ, আপুনি কৰক, সময় পাৰ হৈ আছে। ভিডিঅ'টি চোৱাৰ কাৰণে অলেখ ধন্যবাদ। একচুৱেলি ভিডিঅ'টো মই নতুন বছৰৰ মটিভেশ্যন হিচাপে বনাইছোঁ। আই হোপ ভিডিঅ'টি আপোনাৰ ভাল লাগিছে যদি ভিডিঅ'টি লাইক কৰিবলৈ নাপাহৰিব, আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত হোৱাটছআপ ফেচবুকত শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই, এনজয় ইয়ৰ ডেজ।